নমস্কাৰ। তালিবানে প্ৰস্তুত কৰিছে আত্মঘাতী বোম আৰু সেনা আৰু কাজাকিস্তানত হোৱা চৰম পৰ্যায়ৰ আন্দোলনৰ ফলত পেট্ৰলৰ দাম পুনৰ বৃদ্ধি পাব পাৰে। নমস্কাৰ, এন ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি এনেধৰণৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰ দুটা জানি লওঁ। তালিবানে প্ৰস্তুত কৰিছে ছুইচাইড বম্বাৰ ফ'ৰ্চ। তালিবানৰ এই ছুইচাইড বম্বাৰ ফ'ৰ্চৰ কথা শুনি সমগ্ৰ বিশ্ববাসী স্তম্ভিত হৈ পৰিছে। আফগানিস্তানৰ সম্পৰ্ক চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত ভাল নহয়। আজি কিছুদিনৰ আগত আপোনালোকে নিউজ আদিত পাইছিলে যে পাকিস্তান আৰু আফগানিস্তানৰ যি ড্ৰোন লাইনৰ সীমা আছিল সেই সীমাত পাকিস্তানে কাটাতাৰৰ সংস্থাপন কৰিছিল। আফগানিস্তানৰ সেনাই এই ড্ৰোন লাইনত যি কাটাতাৰ পাকিস্তান চৰকাৰে প্ৰতিষ্ঠা কৰিছিল এই কাটাতাৰ উঘালিছিল, ট্ৰাকেৰে মহতিয়াই পেলাইছিল আৰু আফগানিস্তানৰ তালিবান সেনাই পাকিস্তানক স্পষ্টকৈ কৈছিল যে দ্বিতীয়বাৰ যদি পাকিস্তান সেনাই বা পাকিস্তান গভৰ্ণমেণ্টে পুনৰ ড্ৰোন লাইনত এনেধৰণৰ কাটাতাৰৰ সংস্থাপন কৰে তেনে ক্ষেত্ৰত তালিবানী সেনাই পাকিস্তানী সেনালৈ গোলাবৰ্ষণ কৰিব। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক ভাল নোহোৱাৰ বাবেই তালিবানী সেনাই ছুইচাইড বম্বাৰ ফ'ৰ্চৰ কথা উল্লেখ কৰিছে। এই আত্মঘাতী বোমাৰু সেনাক আফগানিস্তান চৰকাৰে চৰকাৰীভাৱে নিযুক্তি দিব, নিৰ্দিষ্ট দৰমহা থাকিব আৰু এটা নিৰ্দিষ্ট ৰেংকিং থাকিব। তেখেতসকলৰ দায়িত্ব হ'ব আফগানিস্তানৰ যি সীমা আছে এই সীমাক সুৰক্ষা দিয়া। আফগানিস্তান চৰকাৰে এই সেনাৰ নাম দিছে ছুপাৰ পাৱাৰ স্লেয়াৰ। তালিবানৰ এই ছুইচাইড বম্বাৰ সেনাৰ কথা শুনি সমগ্ৰ বিশ্ববাসী স্তম্ভিত হৈ পৰিছে। কাৰণ এনেধৰণৰ ছুইচাইড বম্বাৰ সেনা মানৱ অধিকাৰৰ বিৰুদ্ধে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা আজিলৈকে কোনো দেশে এনেধৰণৰ ছুইচাইড বম্বাৰ সেনা প্ৰস্তুত কৰা নাই বা তৈয়াৰ কৰা নাই। এতিয়া আহোঁ দ্বিতীয় খবৰটোলৈ। আজি কিছুদিনৰ আগত কাজাকিস্তানত LPGৰ মূল্য বৃদ্ধি হোৱাৰ ফলত কাজাকিস্তানৰ জনসাধাৰণ চৰকাৰৰ বিৰুদ্ধে আন্দোলন প্ৰদৰ্শন কৰিবৰ বাবে ৰাস্তালৈ ওলাই আহিছিল। কাজাকিস্তানৰ এই আন্দোলন নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ ফলত কাজাকিস্তান চৰকাৰে ৰাছিয়া, আৰ্মেনিয়া আদি দৰে বহুতো দেশৰ সেনাৰ সহায় ল'ব লগা হৈছে। ইয়াৰ পাছতো কাজাকিস্তান চৰকাৰে এই আন্দোলনক নিয়ন্ত্ৰণ কৰিব পৰা নাই। কাজাকিস্তান চৰকাৰে বিভিন্ন দেশৰ সেনাবাহিনীক অৰ্ডাৰ দিছে যে কোনো যদি সন্দেহযুক্ত ব্যক্তি দেখে যিজন ব্যক্তিয়ে এই আন্দোলনত সহযোগ কৰিব পাৰে তেনেধৰণৰ ব্যক্তিক কোনো ৱাৰ্ণিং নিদিয়াকৈ তেখেতসকলে গুলী কৰিব পাৰিব। কাজাকিস্তানৰ এই সিদ্ধান্তক বিভিন্ন দেশে বিৰোধিতা কৰিছে, কিন্তু চীন প্ৰশাসনে এই সিদ্ধান্তক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। এই আন্দোলনকাৰী দলটোৱে কাজাকিস্তানৰ টেংগিছ অইল প্ৰডাকশ্যন হাউচটোত জুই লগাবলৈ লৈছিল যদিও তাত সেনাবাহিনী মোতায়েন থকাৰ ফলত তাত অগ্নিসংযোগ কৰিব পৰা নাছিল। কিন্তু এই আন্দোলনকাৰী দলটোৱে তাজাকিস্তানৰ এই টেংগিছ অইল প্ৰডাকশ্যন হাউচটোত বিস্তৰভাৱে ক্ষতিসাধন কৰে, ফলত এই টেংগিছ অইল প্ৰডাকশ্যনটোৰ তেল উৎপাদন কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত পুনৰ পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা খুবেই বেছি হৈ পৰিছে। কাৰণ এই টেংগিছ অইল প্ৰডাকশ্যনটোত যিখিনি তেল উৎপাদন হয় বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়।